গুড মৰ্ণিং মোৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চাবা। প্ৰথমে মই ভিডিঅ'টো ইংৰাজীত গাই যাম, তাৰপিছত অসমীয়াত অনুবাদ কৰি তোমালোকক বুজাই দিম। কবিতাটো হ'ল দ্য ফৰেষ্ট, অৰ্থাৎ বননিত বা হাবিত বা অৰণ্যত। এনিট ৱাইনে নামৰ লিখকজনে কবিতাটো লিখিছিল। দ্য ফৰেষ্ট ইজ দ্য টাউন অফ ট্ৰিজ হোৱেৰ দে লিভ কুইট এট দেয়াৰ ইজ উইথ দেয়াৰ নেইবৰ্ছ এট দেয়াৰ সাইড জাষ্ট এজ উই ইন চিটিজ ৱাইট। আকৌ এবাৰ মই গাই যাম, তোমালোকে শুনিবা। দ্য ফৰেষ্ট কবিতাটো লিখক হ'ল এনিট ৱাইন। The forest is the town of trees where they live quiet at their ease with their neighbors at their side just as we in cities wide. এতিয়া মই কবিতাটো অসমীয়াত ভাঙনি কৰিম। দ্য ফৰেষ্ট অৰ্থাৎ হাবিত বা বননিত বা অৰণ্যত, অর্থাৎ দ্য ফরেস্ট কবিতাটোৰ লিখক হ'ল এনিট ৱাইন, অৰ্থাৎ এনিট ৱাইন নামৰ ব্যক্তিজনে দ্য ফৰেষ্ট কবিতাটো লিখিছিল। দ্য ফৰেষ্ট ইজ দ্য টাউন অফ ট্ৰিজ, অৰ্থাৎ অৰণ্য বা হাবি হৈছে গছবোৰৰ চহৰ। হোৱেৰ দে লিভ কুৱাইট এট দেয়াৰ ইজ, য'ত সিহঁতে শান্তিপূৰ্ণভাৱে বসবাস কৰে বা শান্তিপূৰ্ণভাৱে সিহঁতে থাকে। উইথ দেয়াৰ নেইবৰ্ছ এট দেয়াৰ ছাইড, অৰ্থাৎ সিহঁতৰ লগত ওচৰ চুবুৰীয়াসকলেও থাকে। জাষ্ট এজ উই ইন চিটিজ ৱাইড, ঠিক তেওঁলোকে বহল ঠাইবোৰত থাকে বা ঠিক তেওঁলোকে আমাৰ দৰে বহল চহৰবোৰত থাকে। আকৌ এবাৰ মই অসমীয়াত কৈ যাম। দ্য ফৰেষ্ট অৰণ্যত, লিখক এনিট ৱাইন। দ্য ফৰেষ্ট ইজ দ্য টাউন অফ ট্ৰিজ, অৰ্থাৎ হাবিটো হ'ল গছবোৰৰ চহৰ। হোৱেৰ দে লিভ কুৱাইট এট দেয়াৰ ইজ, য'ত সিহঁতে শান্তিপূৰ্ণভাৱে বসবাস কৰে। উইথ দেয়াৰ নেইবৰ্ছ এট দেয়াৰ ছাইড, য'ত সিহঁতৰ ওচৰ চুবুৰীয়াসকল থাকে। জাষ্ট এজ উই ইন চিটিজ ৱাইড, ঠিক তেওঁলোকে বহল ঠাইবোৰত